ধান এবাৰ কিমান কেনেকুৱা ভাল হৈছে? নাই এবাৰ আমাৰ ধান এনেকুৱা ভাল হৈছে মানে নহয়। মানুহজনী কি? মানুহজনী লুকাই থাকে। আৰু জখলা লগাই ধান কাটিব লাগিব এবাৰ। ধান গছত জখলা লগাই কটাব এবাৰ। হেল্ল' গাইজ, কি খবৰ? আপোনালোকে নিশ্চয় ভালে আছে আৰু সকলোফালে ধান চান কটাত এতিয়া বৰ্তমান ব্যস্ত, আমিও ব্যস্ত হৈ আছোঁ। আৰু এইফালে ধান বান্ধি আছে দেখিছেই, ভালেকেইদিন হ'ল আপোনাৰ ভিডিঅ' দিবই পৰা নাই, যিহেতু আঘোণমহীয়া দিন পথাৰত লাগি থাকিবলগীয়া হয়। গতিকে সেইকাৰণে আজি ভাবিলোঁ যে নাই অকণমান চল উলিয়াই আপোনালোককো অলপ আগবঢ়াওঁ। আৰু বৰ্তমান মই জলফাই খাই আছোঁ, অলপ জিৰাই লৈছোঁ। ধান অলৰেডি অনা নাই একবাৰো, আনিম আৰু। ভাত পানী খাই ওলাই আহিলোঁ আৰু সোণগতি চপোৱাৰ সময় প্ৰায়। ধান কটাত ব্যস্ত দাৱনীসকল আৰু আমি ধান আনিবই লাগিব। তেতিয়াহ'লে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এইজোপা হৈছে তেতেলী টেঙা। চাওক, তেতেলী টেঙাটো কিমান বহুত কামত খাটে। আৰু মই বিশেষকৈ এইজোপা তেতেলী টেঙাত এইকাৰণে আহোঁ, মোৰ প্ৰেছাৰটো অলপ হাই হয়। গতিকে যেতিয়াই মানে কেঁচা তেতেলী হৈ থাকে তেতিয়াই মই 2-3টা মই কেঁচাকৈ চুবাই যাওঁ আৰু এটা বছৰৰ কাৰণে সম্পূৰ্ণ একদম পুৰা চিধা হৈ থাকোঁ আৰু প্ৰেছাৰ কোনো প্ৰব্লেম নিদিয়ে। আপোনালোকেও যদি তেনেকুৱা প্ৰেছাৰ প্ৰব্লেমত ভুগি আছে তেনেহ'লে এই তেতেলী টেঙাৰ আপোনাৰ কেঁচা হৈ থাকোঁতে আপুনি চুবাই যাওক, প্ৰেছাৰৰ পৰা মুক্ত হৈ থাকিব। মানক ধান বান্ধিবই পোৱা নাই, গৰু দিলে সি চালা। হয় বিটি, ভাইটি মোক ডাঙৰি বন্ধা, মোক ডাঙৰি ডাঙৰি কেনেকৈ আছে? মুঠি লোৱা নেদেখা পাই। কেইথোৰকৈ বান্ধিছে? মই 8টাকৈ 8টা লৈছোঁ হাতত, দুখন হাতত, এখন হাতত 4টাকৈ। আমি এঠৰ দুঠৰকৈ কওঁ। এঠৰ দুঠৰ? আকৌ এঠৰ দুঠৰ। বেলেগ ঠাইত কি বুলি কয় নাজানো, আমাৰ এইফালে 1 থোৰ 2 থোৰ ন? 1 থোৰ থোৰ নহয়। হা কি? 1 থোত কেইটা থাকে? 8টা। ভাল ধান হ'লে মানে 6টা মানে 8 6 গুণ 48টা ন? ভাল ধান হ'লে ডাঙাটো বহুত একদম অলপ কঠিন হৈ যায়। ঐ বিটি, ধান কাটিব নাই হোৱা নেকি? ক'ত? কোনফালে? এইফালে? এইফালে ধান খোৱালে, দেখিছা নাই? সেয়া চোৱাচোন, চোৱা। এই বিটি ধান নোখোৱাবা। সেইটো ডাঙৰকৈ লোৱাগে। অলৰেডি হৈ গ'ল, এতিয়া লৈ গৈ থাকিব লাগে। আহা যোৱা যদি। এয়াই গ্ৰাম্য জীৱনৰ খেতি, কৃষি, আৰু এনেকৈ সোণগুটি চপোৱা হয়। বিশেষকৈ টাউনীয়া অঞ্চলৰ মানুহসকলে এইবিলাক বুজি নাপাব। গ্ৰাম্য অঞ্চলত যিসকলে বাস কৰে, খেতিৰ প্ৰধান জীৱিকা, আৰু আমাৰ এই সোণগুটিৰ প্ৰধান জীৱিকা। এতিয়া মাত্ৰ লৈ গৈ থাকিব লাগে, পথাৰ আলি ৰাস্তাই গৈ থাকিব লাগে। আৰু মুঠতে খোজকাঢ়িবলৈ জানিবও লাগিব, নহ'লে আলিৰ পৰা এনেকৈ পিছল খাই পৰিব লাগিব। মোৰ ৰেহাই কৰিবলৈ আৰু এজন আহি গ'ল, ধান কঢ়িয়াবলৈ এতিয়া সেইজন। আৰু পথাৰ বুলি ক'লে কি নালাগে? পানী। কি নাখাওঁ নহয়, কি খাওঁহে লাগি থাকে পথাৰত। হেল্ল', পানী আহি গ'ল। ধান ইমান ভাল নহ'ল এবাৰ ন? এইটোহে আৰু মুঠি।
চাদা মুলি মুলি ডাঙৰকে বান্ধি আছো আৰু নিজৰ মুলি দেই নিজৰ মুলি চাদাকে মুলি মুলি ৰ'দটো প্ৰখৰ বেছি খালি চকু মেলিব নোৱাৰা ৰ'দ হেল্লক গিলাচটা নানিলা গিলাচ নাই আনা মই এনেকৈ খাবলৈ বেয়া পাওঁ নহয় সেনেকেই খাওক মই এনেকৈহে খাম আৰু দেই এনেকৈহে চাহ পানী নিচিনা পিয়াহতে পানী টুপি দিবিনে নাই ক ফাইনেলি ধানটো কঢ়িয়াই হৈ গ'ল এতিয়া গাটো ধুই ল'ব লাগিব গাটো ধুই এক পাক বগী নদী যাব লাগিব